মানে লোড সেন্স চলে যায় দাউগা আমাৰ মাজুৱে আজি বেলেগ এটা পদ্ধতিৰে মেগী বনাব। বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া কুটি লৈছে আৰু চয়া চচ, ভিনেগাৰ আৰু মিঠাতেলে দি দিব। পিছত কি হয় এই যেটো স্টাৰ্চ বুলি কয় সেইটো গুচি যায় আৰু এই তাৰমানে স্টাৰ্চ নামৰ এটা কাৰ্বহাইড্ৰেট থাকে যেটো চুগাৰ থকা মানুহৰ কাৰণে বেয়া আৰু সেইকাৰণে যেতিয়া এই স্টাৰ্চটো গুচি যায় তেতিয়া সেইটো চুগাৰ থকা মানুহ বিন্দাছ খাব পাৰে আৰু মিঠাতেল দি আমাৰ মাজুৱে হোষ্টেলৰ পৰা আহি পুৰা বেলেগ ধৰণৰ মেগী বনাই আছে। মেগী হৈ গ'ল, মেগী ধুনীয়া হৈছে, চাবলৈও ধুনীয়া হৈছে, মই খায়ো চালোঁ। উহাই লোৱাৰ পাছত যিটো ষ্টাৰ্চ আছে যিটো ফেন ওলায় সেই ফেনটো ষ্টাৰ্চ নামৰ এটা কাৰ্বহাইড্ৰেট থাকে সেইটো আমাৰ সেইটো থাকিলে ফেটটো বাঢ়ি বাঢ়ি যায় সেইকাৰণে মই উহাই কিনে ঠাণ্ডা পানীত ধুই লৈছোঁ ধুই লৈ বনাইছোঁ আৰু দে এটা নাচি দেখাই দিয়া। আজি বনাম গুণ কচুৰ ঠাৰিকেইডালৰ চাটনি। বাকলি চেলাই লওঁ, বাকলি চেলোৱা হ'লে কেৰাহী এটাত সেক দিম আৰু চাটনিত যি যি যোগাৰ লাগে গোটেইখিনি দিম। জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ আৰু ৰহুনৰ বাকলি চেলাই দিছোঁ। ৰহুনটো অলপ সেক দিলেও হৈ যায়, কিন্তু মই সেক দিয়া নাই। আৰু মোৰ আদা নাছিলে, বৌক আদা একটু দিব দিছোঁ আৰু বৌয়ে মিক্সিত পিচি দিব। সোৱাদ অনুসৰি অলপ নিমখ দিছে আৰু অলপ মিঠাতেলো দিব। গুণ কচুৰ চাটনি হৈ গ'ল। চাটনি দেখি ভোকে লাগিলে, এতিয়া ভাত খাওঁ। ইফালে বহাই দিছোঁ কণী আমলেট, দালি, ব্ৰইলাৰ, হাঁহ মাংস ৰাতিৰ হয় আৰু ঘৰত আলহী আহিছে, মাহীৰ ল'ৰা। নেনাহঁতেও পূৰা খেলি আছে, সিহঁতৰ খেল চাই আমি অলপ চাহ খাই লওঁ। বাবু এতিয়াও যাব ওলাইছে। গধূলি অলপ ওলাই আহিলোঁ, নেনাহঁতক লৈ পাৰ্কত ফুৰিব আহিছোঁ। আৰু নেনাক যেতিয়া পাৰ্কত ফুৰাব লৈ আহোঁ নহয়, সি একদম কি কৰিম কি নকৰিম এনেকুৱা হয়, ক'ত উঠিম ক'ত নুঠিম। খুব এনজয় কৰি আছে নেনা আৰু নিদাই, আৰু সিহঁতৰ হাঁহি ফূৰ্তি দেখি আমাৰো বহুত ভাল লাগিছে। ফটো তোলো ইমান
Mai, bala. Nena. নেইনাই ঘৰত যাব বিচৰা নাই, আমি মাতি আছোঁ, তাই নাই, নাযায় আৰু অলপকৈ এনেকৈ কৰি কৰি বহুত দেৰি হৈ গ'ল। আৰু সৰু ল'ৰা ছোৱালী যেতিয়া খেলে এনেও যাব নিবিচাৰে, খেলি ভাল পায়। আৰু এতিয়া নগ'লেও নহয়, বহুত দেৰি হ'ল। সিহঁতৰ লগত আমি এনজয় কৰিলোঁ, কেইটামান ফটো উঠিলোঁ।